नमो नमः सुप्रभातम श्रीमद्भगवत गीतामृत আজি শ্ৰীমদ্ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৩২ সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনেধৰণৰ ये त्वेतद्व्यसूयन्तो नानुतिष्ठन्ति मे मतं सर्वज्ञानविमूढां स्तान् विद्धि नस्तानचेतसः। এই শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ কিন্তু যিবিলাকে ঈৰ্ষাৰ ভাৱ লৈ মোৰ এই উপদেশসমূহ উপেক্ষা কৰে আৰু সেইমতে কাম নকৰে তেওঁলোকক সকলো ধৰণৰ জ্ঞান নোহোৱা মূৰ্খ আৰু সদ্গতি লাভৰ পথত সৰ্বশ্ৰান্ত হোৱা লোক বুলি জানিব পাৰি। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছিল। পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰিছিল যে সকাম কৰ্মৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে যিয়ে নিজৰ কৰ্মসমূহ কৃষ্ণ ভাৱনাৰে ভগৱানৰ আদেশ অনুসৰি সুচাৰুৰূপে কৰি যায় আৰু য'ত কোনো ঈৰ্ষা নাথাকে সেই ব্যক্তিৰ এই কৰ্মবন্ধনৰ পৰা বা সকাম কৰ্মবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে। কিন্তু যি সেই ঈৰ্ষা লৈ ভগৱানৰ উপদেশক উপেক্ষা কৰে তেওঁক জ্ঞানী নহয় বুলি কৈছে, তেওঁক মূৰ্খ বা সদ্গতি লাভৰ পথৰ সৰ্বশ্ৰান্ত হয় বুলি ইয়াতে উল্লেখ কৰিছে। কৃষ্ণ ভাৱনা সম্পন্ন নহ'লে কি দোষ হয় সেই বিষয়ে ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। জ্যেষ্ঠ প্ৰশাসনিক বিষয়া এজনৰ আদেশ অমান্য কৰিলে কিবা এটা শাস্তি দিয়াৰ যেনেকৈ ব্যৱস্থা আছে তেনেদৰে পৰম পুৰুষ ভগৱানৰ আদেশ উলংঘা কৰাৰ বাবেও নিশ্চয় এটা শাস্তিৰ ব্যৱস্থা আছে। এয়া মাত্ৰ উদাহৰণহে। যিজনৰ অবাধ্য হোৱাৰ স্বভাৱ আছে তেওঁ লাগিলে যিমানেই ডাঙৰ মানুহ নহওক তথাপিও তেওঁ নিজৰ স্বৰূপ সম্বন্ধে একো নাজানে আৰু যিমানেই ডাঙৰ মানুহ নহওক তথাপিও তেওঁৰ নিজৰ স্বৰূপ সম্বন্ধে উপলব্ধি কৰাটো প্ৰয়োজন আৰু পৰম ব্ৰহ্ম পৰমাত্মা আৰু পৰম পুৰুষ ভগৱানৰ বিষয়েও একো নাজানে। যিয়ে শ্ৰেষ্ঠজনক সন্মান কৰিব নাজানে, তেওঁৰ আদেশ উপদেশ গ্ৰহণ কৰিব নাজানে কাৰণ তেওঁৰ হৃদয় শূন্য। যিয়ে উপদেশ বা আদেশ বা তেওঁ যি কৰ্মত নিয়োজিত কৰিছে সেই কৰ্ম সুচাৰুৰূপে সম্পাদন কৰিব নোৱাৰে, তেওঁ ব্যক্তিগৰাকীৰ সেই বিশিষ্টতা নাই আৰু তেওঁ হৃদয় শূন্য। ইয়াতে উল্লেখ কৰিছে তেনে এজন মানুহে জীৱনত সদ্গতি লাভ কৰাৰ কোনো আশা নাথাকে। অৰ্থাৎ যিগৰাকী ব্যক্তিক কোনো এটি দায়িত্বত নিয়োজন কৰিছে সেই দায়িত্ব হিচাপে জ্যেষ্ঠজনেই হওক বা কোনোবা বিশিষ্ট ব্যক্তি এজনেই হওক যি দায়িত্ব অৰ্পণ কৰিছে বা যিটো আদেশ দিছে সেই আদেশটো যদি কৃষ্ণ ভাৱনা সম্পন্ন হয় আৰু শুদ্ধ হয় এই শুদ্ধ কৰ্মটো কৰাটো তেওঁৰ প্ৰয়োজন। আৰু যদিহে তেওঁ সেই কাৰ্য স্পষ্টভাৱে তেওঁ কৰিব নোৱাৰে বা তাত তেওঁ ঈৰ্ষাৰ ভাৱ আনি লয় তেতিয়াহ'লে তেওঁক ইয়াতে মূৰ্খ বা তেওঁৰ যিটো জীৱনৰ যি মুখ্য পথ তাত তেওঁ সৰ্বশ্ৰান্ত হোৱা বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।